নমস্কাৰ জনাইছোঁ সকলোকে আমাৰ এই আৰিফ ৰিমিক্স ভিডিঅ' নামৰ এই অসমীয়া ইউটিউব চেনেলটিলৈ। আহকচোন আমি এতিয়া উপভোগ কৰোঁ এটি ভাল লগা আৰু ৰহস্যময় এটি চমু ভিডিঅ'। আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টোৰ তলতে থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিব যাতে আমাৰ পৰা সকলো ধৰণৰ ভিডিঅ' আপুনি পোনপটীয়াকৈ পায় আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। ধেত চালা, কাইলৈ বন্ধন গোটত পইচা দিবলৈ আছিল, এতিয়া পইচা ক'ৰপৰা মেনেজ কৰোঁ। মজা পাই গ'লো উপায়। মাৰি দিওঁ আৰু ইয়াৰ চাইকেলখনকে পাই গ'লো। বাপায়ে কিনি দিছিলে মোক ফাদাৰে লুচা মাতি থৈ মাটি কেলা বন্ধকত দি কিনি দিছিল, মই কেলা চাইকেল দিলে দাদা আহিছে, দেখিছে মোৰ চাইকেল চুৰ, মোৰ চাইকেল চুৰ কৰিছিলে। দাদা ক্ষমা কৰিব, মোৰ ঘৰৰ অৱস্থা অতি বেয়া হোৱাৰ বাবে মই এই কামটো কৰিব লগা হ'ল। এতিয়া বন্ধন গোটত কাইলৈ পইচা দিব লাগে, সেইবাবে ক্ষমা কৰিব। দাদা নামাৰিব, মোৰ বন্ধন গোটত কাইলৈ পইচা দিব লাগে কাৰণেহে চুৰ কৰিছিলোঁ। হ'ব। হেল্ল' গাইজ, নমস্কাৰ। আমি কেতিয়া আমাৰ এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ছাবস্ক্ৰাইব কৰিলেতো একো আপোনালোকৰ নাযায়। ধন্যবাদ। এজনে আমাৰ ভিডিঅ' কৰিছে আৰু এজন মোৰ সহপাঠী। ধন্যবাদ, নমস্কাৰ।